তবলিগ জমাত পৰিচালনাৰ যিসকল দায়িত্ববান লোক আছে কেন্দ্ৰীয় সমিতিয়ে হওক বা ৰাজ্যিক সমিতিয়ে হওক বা ডিষ্ট্ৰিক্টত যিসকল জিম্মেদাৰ আছে যিসকলে এইবিলাক পৰিচালনা কৰি আছে তেওঁলোক ক'ত আজি তেওঁলোকে কিয় একো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু যদি কিবা ব্যৱস্থা গ্ৰহণ কৰিছে তেনেহ'লে গম পোৱা নাই কিয় ৰাজ্যক এইটো আপোনালোকে অপেন কৰা নাই ৰাজ্যৰ আগত এইটো আনুষ্ঠানিক কৰা নাই কিয় প্ৰথমতে আপোনালোকে এটা সৰু ভিডিঅ' ক্লিপ চাওক তাৰ পাছত মাত মাতিম দেশা ফেলো মানুহ বাবা ভিডিঅ' বন্ধ কৰক মানুহে মৃত্যু নি তুমি জোৱান মানুহ না ইটা খাবে না আমি আমাৰ শুক্ৰবাৰ জুম্মাত খানে ইটা তুমি তোমাৰ দেখিছে আপোনালোকে ভিডিঅ'টো মই অকমানকৈ দেখুৱাইছোঁ কাৰণ প্ৰত্যেকেই ভিডিঅ'টো আপোনালোকে এইকেইদিন দেখি আছে ছ'চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল এই ভিডিঅ'টো মই এই ভিডিঅ'টো দেৰিকৈ বনাইছোঁ তাৰো কিছুমান কাৰণ আছে আপোনালোকক মই কৈছোঁ যে তবলিগ জমাতৰ দুজন জোনাব জানিব পৰা মতে হাইলাকান্দিৰ এই ঘটনাটো বৰাকবেলিৰ হাইলাকান্দিৰ এই ঘটনাটো সংঘটিত হৈছে কিন্তু তবলিগ জমাতৰ দুজন জোনাব মানুহ এজন মুছলমানৰ ঘৰত তবলিগ জমাতৰ দাৱত লৈ যোৱা কাৰণে এই অপৰাধত তেওঁলোকক ইমান বেজ্জত আৰু লাষ্ট পৰ্যন্ত ভিডিঅ'ত দেখিবলৈ পাইছোঁ যে জোনাবৰ লগত হতাহতি লাগি গৈছে জোনাবক খচাখচিকৈ ৰছী লৈ যুৱকজনে বান্ধিবলৈ ওলাইছিলে তাৰ পাছত দৃশ্যাংশখিনি আৰু নেদেখুৱালে মোবাইলটো হাতৰ পৰা সৰি পৰি গ'ল হ'বলা কিন্তু জোনাবক যে ডাইৰেক্টলি বান্ধিবলৈ গ'ল ইমান বেয়া ভাষা দি বেজ্জত কৰিলে জোনাবজনৰ অপমান কৰা ইয়াৰ মেইন কাৰণ কি আছিলে যে তেওঁ দিনৰ দাৱত লৈ পেলাই এজন মুছলমানৰ ঘৰত গৈছিলে দিনৰ দাৱতটো আজি যুগ ধৰি চলি আছে দিন সৃষ্টি হ'বৰ পৰা এনেকুৱা দিনৰ দাৱত চলি আহিছে আজি নতুনকৈ একো বস্তু নহয় এজন মুছলমানে আৰু এজন মুছলমানক দিনৰ দাৱত ল'বলৈ যায় এই মাতটো মতাৰ কাৰণে দাৱত দিয়াৰ কাৰণে আজি তেওঁলোকক ইমান অপযস্ত কৰা হ'ল আৰু এতিয়ালৈকে মই জানিব পৰা মতে এই ল'ৰাটোৰ বিৰুদ্ধে কোনো ধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা নাই তবলিগ জমাত পৰিচালনা সমিতিসকলে তবলিগ জমাত পৰিচালনাৰ যিসকল দায়িত্ববান লোক আছে কেন্দ্ৰীয় সমিতিয়ে হওক বা ৰাজ্যিক সমিতিয়ে হওক বা ডিষ্ট্ৰিক্টত যিসকল জিম্মেদাৰ আছে যিসকলে এইবিলাক পৰিচালনা কৰি আছে তেওঁলোক ক'ত আজি তেওঁলোকে কিয় একো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু যদি কিবা ব্যৱস্থা গ্ৰহণ কৰিছে তেনেহ'লে গম পোৱা নাই কিয় ৰাজ্যক এইটো আপোনালোকে অপেন কৰা নাই ৰাজ্যৰ আগত এইটো আনুষ্ঠানিক কৰা নাই কিয় ৰাইজ আপোনালোকে ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি মোৰ লগত থাকিব যদি আপোনালোকৰ মতামত কিবা আছে কমেণ্ট ছেকশ্যনত জনাব আৰু মোৰ এইটোৱে দাবী যে তবলিগ জমাতৰ যিসকল পৰিচালকসকল আছে এখন পৰিচালনা কমিটি থাকে তেওঁলোক ক'ত আজি তেওঁলোকে কিয় ইয়াৰ এই ল'ৰাটোৰ বিৰুদ্ধে এই কুলাংগাৰটোৰ বিৰুদ্ধে কিবা আইনী ব্যৱস্থা নল'লে আজি তেওঁলোকে দুজন ইমামৰ বিৰুদ্ধে এনেকুৱা কৰিছে দুজন ইমামৰ ওপৰত এনেকুৱা আক্ৰমণ কৰিছে এক প্ৰকাৰ আক্ৰমণেই দেখিবলৈ পোৱা মতে আক্ৰমণেই কৰিছে তাৰ পাছত কাইলৈ আৰু এজনক কৰিব পৰহিলৈ মছজিদত এটাক কৰিব যদি বিধৰ্মী কোনোবা এজনে এনেকুৱা কৰাহেঁতেন নহয় আমি তেতিয়া একে চিঞৰি উঠিলোহেঁতেন কিন্তু আজি এজন মুছলমান ল'ৰাই মুছলমান হৈ পেলাই আৰু দুজন মুছলমানক এনেদৰে বেজ্জত কৰিছে আৰু লাষ্ট পৰ্যন্ত খচাখচিকৈ ৰছী দি বান্ধিবলৈ ওলাইছে ভিডিঅ'ত দেখিবলৈ পোৱা মতে গতিকে তবলিগ জমাতৰ যিসকল পৰিচালক আছে আপোনালোকৰ ওপৰত আমি দাবী জনাইছোঁ আপোনালোকে আইনগত ব্যৱস্থা লওক এই ল'ৰাটোৰ বিৰুদ্ধে আৰু নহ'লে কাইলৈ বেলেগ আকৌ পৰিস্থিতি বেয়া হৈ যাব পাৰে বেলেগ এজনে সাহস পাব আজি এজনে কৰিছে কাইলৈ দুজনে কৰিব এনেকৈ বাঢ়ি গৈ থাকিব তবলিগ জমাত অত্যন্ত ইম্পৰ্টেণ্ট বস্তু তবলিগ জমাত দিনটো জিন্দা ৰাখিবৰ কাৰণে তবলিগ জমাতে যি খেদমত কৰিছে তেওঁলোকৰ নিচিনা বেলেগ কোনো কৰা নাই নিজৰ খাই দিনৰ খেদমত কৰিছে গতিকে আপোনালোকে এইবিলাক সহজে এৰি নিদিব ৰাইজৰ মতামত ৰাইজৰ ফুল ছাপোৰ্ট আপোনালোকৰ লগত থাকিব তবলিগ জমাত পৰিচালনা সমিতিয়ে আপোনালোকে ইয়াৰ ওপৰত আইনী ব্যৱস্থা কৰক এইটোৱে মোৰ দাবী ধন্যবাদ দৰ্শকসকল প্লিজ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে তবলিগ জমাত পৰিচালনা সমিতিৰ যিসকল ব্যক্তি আছে সদাশয় ব্যক্তি আছে তেওঁলোকে ভিডিঅ'টো পায় আৰু তেওঁলোকে যদি কিবা ব্যৱস্থা গ্ৰহণ কৰিছে তেনেহ'লে ৰাইজক দেখুৱাব নিশ্চয় ইনশাআল্লাহ গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ আসসালামু আলাইকুম জয় হিন্দ জয় আই অসম